আমাৰ সকলোৰে মৰমৰ ধুনীয়া কইনাজনী। হে গাইজ, আজি হৈছে ফাইনেলি কৰিশ্মাৰ বিয়া আৰু ইয়াৰ ৰাতিপুৱা ৰেডি হৈছে কাৰণ এতিয়া শ্ৰাদ্ধ আছে। এইপিনে আমাৰ মেকআপ আৰ্টিষ্টো আহি গৈছে দেই, তাই এইপিনে ৰেডি কৰি আছে আৰু প্ৰথমতে মই ভাবিছোঁ পাৰ্টি মেকআপটো কৰি লওঁ। ফাৰ্ষ্ট টাইম মেকআপ আৰ্টিষ্টৰ পৰা মেকআপ লৈছোঁ, কেনেকুৱা লাগে লুকটো জনাব দেই, পিছতকৈ ক'ম। আৰু শিখাৰো কৰিলে পিছে চিম্পল লুক এটা। আৰু এইপিনে কইনা আমাৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে, কইনাজনী বিউটিফুল দেই, সঁচাকৈ মৰম লাগিছে তাইক আজি। আৰু অকণমান পেহীক জোকালোঁ দেই। আৰু এইপিনে হৈছে এইজনী পেহীৰ ননন্দ হয়, তো মোৰো পেহী। আৰু মোৰ ফাইনেল লুক এইটো আছিলে, কেনেকুৱা লাগিছে জনাব দেই। একদম পিংক ড্ৰেছ এযোৰ লগালোঁ। তাৰপিছতে সন্ধিয়া কইনাই কান্দি আছিলে, এয়া কইনাক গা ধোৱা পৰ্ব শেষ কৰি দৰা আহিলে আৰু এয়া দৰাক আদৰিবলৈ আমি ৰখি আছোঁ। দৰাক আদৰি যদি এয়া দাঙি লৈ গৈছে, তাৰপিছতে আমাৰ ফুল মস্তি। এয়া চাওক, একদম নাচোন, একদম মানে ফুল এনজয়। আৰু এইপিনে বিয়াত বহি গৈছে দৰা কইনা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে।